তো ফাইনেলি দুইটা আহি পাই ইয়াতে অকণ বহি আছো আৰু সোফাতে অকণমান আৰাম কৰি এই পেটলাই আৰাম কৰি আছে দিনক দিনে বাঢ়িছে ন পেটটো তোমাৰো পেটটো কি কৰিব আনিছা তোমাৰ কাৰণে মই এইটো পেন মোৰ নাচিব ন সেইটো পেন নহ'ব না এইটো পেন মোক দিছে ইয়ানি চিনাকি কৰাই দিছোঁ এজনী মোৰ মাহী ছোৱালী হয় নামটো কৈ দিয়া ৰিজা মানে আহি পোৱাৰ পিছতে আমাক মাহীয়ে পুৰি চুৰি দিলে অলপ খাই লওঁ ইও বহি লৈছে দুইটাই মানে দুইটাকে দিছে আৰু তই খাওঁ অলপ তাত খাই পেলাই আমাৰ মেইন খানা বনাম আৰু তাত খাম পূৰা ইয়াত পুৰিকেইখন আৰু তৰকাৰী পূৰা খাই বৈ ফিনিছ তোৰ হয় নাই খাই খাই থাক অঁ তুমি খাই থাকা মানে চৌকা খান্দিবলৈ ইটা চিটা আমি যুগত আনিছোঁ এইখন জেগাতে মানে চৌকাটো খান্দিম খানাৰ কাৰণে তো মানে এতিয়া চৌকাটো ময়ে খানো আৰু এইখন জেগাতে তো ফাইনেলি মানে চৌকাটো হৈ গ'ল ৰেডি আৰমান আৰু মই কষ্ট কৰি খান্দিছোঁ দুইটাই মানে আৰমানে মই মিলি পেলাই চৌকাটো খান্দিলোঁ ই কষ্ট কৰিছে এয়া জুই লাগি গ'ল এতিয়া মানে ইয়াত ভাত বহাব লাগিব না তো পানী অলপ গৰম কৰিছোঁ বাকী বস্তু আনিম আৰু বনাম আৰু ন ওচৰতে শাক পাচলি আছেই মানে মাৰ ভাত নহয় জিভাল ভাতে হ'ব দে এইফালে শাক চাক আছে ইয়াৰ পৰাই বুটলিম আৰু ন তো গাইছ এইফালে ইয়াত দালি উঠি আছে আৰু এইফালে আমি পিঁয়াজ নহৰুবোৰ কাটি আছোঁ ই আৰু মই দুটাই নহৰু বখলিয়াম আৰু এইফালে পিঁয়াজ আদা চাদা চাম মানে একচুৱেলি আমাৰ খানা পাৰ্টিচিপেণ্ট বেছি নহয় অনলি মোৰ ভাইটি মই আৰু আছোঁ আমি তেনে 5জনমান মাহী ছোৱালীজনী মাহী তেনেকৈ মানে 4-5জন তো গাইছ দাইলখিনি হৈছেহি অলপ অলপ আৰু অলপ লাগে সিজিবলৈ ভালকৈ সিজিবলৈ হৈ যাব এইখিনি হৈ যোৱাৰ পিছত তাৰপিছত মাংস বনাম আৰু তো গাইছ ইয়াৰ পৰা আপোনালোকক এটা পিছফালে আপোনালোকক ভিউ এটা দেখুৱাইছোঁ চাব মানে এইটো এটা কেনেকুৱা পৰিৱেশ চাব তো গাইছ এইফালে চাওক দেখিছেনে কমপ্লিট পাহাৰৰ ওচৰতে একদম পাহাৰৰ ওচৰতে প্ৰায় 1 কিলোমিটাৰমান গ'লে পাহাৰখন পোৱা যাব এই পাহাৰৰ ওচৰতে ঘৰটো মানে এইবাৰ মানে নতুনকৈ ঘৰ বনাইছে ইয়াত তো ইয়াতে আহিলোঁ আমি এইকণত খানা খাই আছোঁ এইখন জেগাত আমাৰ বাচ্চা বহি আছে এইকণত এইফালে চাওক এবাৰ পৰিৱেশটো কমপ্লিট পথাৰখন চাওক না কেনেকুৱা হালধীয়া হৈ আছে মানে ধানবোৰ পথাৰৰ ভিউৱে মজা হয় আপোনালোকক এবাৰ আবেলি দেখুৱাম গ'ব পথাৰৰ ফালে গৈ তো গাইছ ইয়াত মানে আমি ভাজি এখন বনাইছোঁ এই মাংসটো মই বনামেই কিন্তু ভাজি এখনো বনাইছোঁ অলপ লেবৰা ভাজি টাইপত বাৰা মিহল ভাজি তো ইয়াত অলপ নিমখ অলপ দিওঁ নিমখ অলপ উলিয়াচোন ইয়াৰ পৰা মানুহৰ হাত সদায় সৰু হ'ব লাগে অলপ দে আৰু অলপ দে হৈ যাব লাগে নিমখ নাই আৰু অলপ লাগিব ভালকৈ উলিয়াই অলপ নিমখ অলপ ইয়াত দি দিওঁ অলপ লৰাই পেলাই এইখিনি সিজিব দিওঁ ढक्कन को मार देना चाहिए তো গাইছ ফাইনেলি মাংস চাংস আহি কৰি ৰেডি কেৰাহীখন তুলি দিছোঁ এতিয়া মাংস বনাম চাই থাকক আপোনালোকে কেনেকৈ বনাওঁ কি কৰোঁ মানে এটা ৰেডি হ'ব আৰু এইটো মানে এটা একদম পূৰা মছলা চছলা এটা পেষ্ট বনাই আনিছোঁ ডাইৰেক্ট দি দিম আৰু পিঁয়াজ কাটি কৰি ৰেডি বাকী এতিয়া পিঁয়াজখিনি দিওঁ ঢালি ভিডিঅ'টো কৰি পেলাই পিঁয়াজখিনি অলপ ঢালি দিছোঁ পিঁয়াজখিনি অলপ অলপ ৰঙা হোৱা দেখা গৈছে এতিয়া ইয়াত এই যিটো পেষ্টটো বনাই আনিছিলোঁ এইটো দিলোঁ
এতিয়া আলুখিনি ধুনীয়াকৈ এইফালৰ পৰা বৰ ধোঁৱাটো লাগিছে চকুত। ফাইনেলি আলুখিনি অলপ হৈছেহি, মানে মছলাখিনি লাগি ধৰিছে। এতিয়া ইয়াত থকা মাংসখিনি দি দিওঁ। প্ৰথমতে খৰিখিনি অলপ আগবঢ়াই লওঁ। মই চৌকাত এটা কাৰণে বেয়া পাওঁ, বৰ ধোঁৱাই যে, সেইটোৱে বহুত মানে বেয়া লাগে আৰু। মাংসখিনি দি দিওঁ, লৰাই তো মাংসখিনি দি দিলোঁ। এতিয়া এইখিনি অলপ লৰাই দিওঁ। অলপ সময় যেতিয়া এইখিনি মজি যাব তেতিয়া ইয়াত পানী দিম। অলমষ্ট আমাৰ খানা সেইফালে বনি আছে আৰু আমি দুটা এইফালে বহি পুৰা মজা লৈ আছোঁ। গোন্ধ মজা। আজি কি খাম? চিকেন আৰু লগতে চব্জি। মজা, মানে খানাটো আজি কপচে হ'ব আৰু ন? হ'ব। আপোনালোককো দেখাই দিছোঁ, এইফালে পুৰা চিকেন উতলি আছে। তো গাইছ ফাইনেলি চিকেনখিনি হৈ গ'ল। এতিয়া নমাওঁ ইয়াৰ পৰা। চাওক পুৰা একদম ধুনীয়াকৈ সিজি গ'ল। এইটোতে একদম পুৰা মুখত পানী আহি আছে। এই গোন্ধই মজা আৰু। এতিয়া খাবলৈ কাৰণে ৰেডি হওঁ আৰু। তো গাইছ এতিয়া কলপাতকেইটা কাটি লওঁ, মানে আমি খাম আজি কলপাতত। পূৰা মানে ট্ৰেডিশ্যনেলি খানা হ'ব এইটো, পূৰা ট্ৰেডিশ্যনেল অসমৰ যেনেকুৱা খানা খাই কলপাতত লৈ কৰি এনেকুৱা পূৰা ট্ৰেডিশ্যনেল খানা খাম। আৰু কলপাত কাটিম ইয়াৰ পৰা। এই লাকি গৈছে কাটিবলৈ। লাকি আহা আহা, কলপাত কাটা। কলপাত পাই গ'লোঁ। এতিয়া কলপাতটো কাটিব লাগিব, ধুনীয়াকৈ ডিভাইড কৰিব লাগিব মাজেৰে। আৰু এখন লাগিব নেকি? নাই, এখনে হৈ যাব। আমাৰ এখন ধৰ উৰি বাবা কলপাত দে, পাখি লগাই উৰি যায় এখন। পাখি নিচিনা লৈ লওঁ। তাৰপিছত পূৰা আহি গ'ল। এতিয়া খাবলৈ বাকী আছে আৰু। এই দুজনটো বহিয়ে ল'লে। এই মাৰা 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 মাৰা, ৰখি থাকিব নালাগে, মাৰি থাকা। একদম ভৰাই লৈ লৈছোঁ, যত যি লাগে মাংস চাংস বুট চুট ভাজি চাজি যত যি লাগে লৈ লৈছোঁ। এতিয়া খোৱাহে কথা আৰু, খাই থাকোঁ। লাষ্টত মাংসটো পিছ বাচি চাই দিছোঁ, খাই দিওঁ। গোটেইগালে খাইছে দেখিছে। এইডাল তাকে ওপৰৰ মাল, এইডালে খায়েই আছে অথনিৰ পৰা নুঠেই। কিন্তু ভাত লৈছে নেকি কোৱা এবাৰ? নাই লোৱা নাই লোৱা। বৰ কিন্তু খালিও হোৱা নাই চোৱা। খাই থাকা খাই থাকা। তো গাইছ মানে খানা চানা খাই পেলাই অলপ শুই দিলোঁ। তাত শুই পেলাই অলপ এতিয়া আমি দুটাই এই পথাৰৰ ফালে আহিছোঁ। আপোনালোকক ইভিনিং ৱাক কৰিবলৈ। ইভিনিং ৱাক জেগাটো চাব কেনেকুৱা জেগাত আমি ইভিনিং ৱাক কৰিম। এইফালে চাওক, আগলৈ কমপ্লিট পথাৰ দেখিছে। এইফালে আমি এতিয়া যাম ইভিনিং ৱাক কৰিব। ইয়াত যদি এইফালে আমি একদম পূৰা চিধা গৈ থাকোঁ না, তো একদম হেৰি পামগৈ। আগত এটা ৰাস্তা আছে, সেইটো হেৰি কেনি যায় নহয় আমাৰ এইফালে চিমাঙো ওলাব পাৰি। আৰু এইফালে ৰাস্তাটো কি ৰাস্তা বুলি কয়? তো গাইছ মানে আজি ব্লগটোত তেনেকুৱা বিশেষ কোনো জেগা চেগা নহয়। আজি মানে জাষ্ট আপোনালোকক এটা পূৰা ঘৰুৱা ফিলিংছ দিবলৈ চেষ্টা কৰিলোঁ। মানে এটা খানাও খালোঁ যিহেতু বাৰু, খানা মজাটো বাৰু আমি পাইছোঁ, কিন্তু ফিলিংছটো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আজি ভিডিঅ'টো। তো মানে এতিয়া আমি দুটা আহিছোঁ ৱাক হিচাপত, এটা ইভিনিং ৱাক। আৰু মানে পথাৰৰ মাজত এটা মানে খুব ভাল পৰিৱেশত কিবা এটা মানে ভাল লাগে এনেকুৱা জেগাত বহি থাকিলে। তাৰমানে দেখিবলৈ প্লেচটো ভাল। ইয়াতে এতিয়া বাৰু অলমষ্ট পূৰা ধানবোৰ কাটিলেই। এইফালে চাওক, দেখিছে কমপ্লিট ধানবোৰ কাটিলেই। তথাপি এইফালে আছে, এইখিনি একদম কমপ্লিট ধান আছে। কোনেও ভাল নাপালেও কিন্তু আমাৰ মানে এইবোৰ জেগা খুব ভাল পায়, হয় নাই আৰমান? খুব ভাল লাগে ন? ফিলিংছে বেলেগ ন? এইটো একচুৱেলি মোৰ মাহী ঘৰ হয়। মোৰ মাহী আৰু ইয়াৰ পেহীক লাগে, মানে ই মোৰ মামা ল'ৰা হয়। তো মোৰ মাহী আৰু ইয়াৰ পেহীক। এতিয়া মানে আমি ইয়াত আহিছোঁ যে, আগত এটা পুল আছে, এই পুলটোতে বহিম। আৰু এইফালে এটা কথা, ইয়াত মানে কি হয় জানেনে, এইটো ছিজনতে হাতী আহে, হাতী পকু। এইফালে পাহাৰৰ পৰা নামি আহে হাতীবোৰ, মানে ধান খাবলৈ।
সেনেকে আজি মানে ধানখিনি সেনেকে সোনকালে ধান কাটি চান নাখায় বাৰু মানে ধৰক অলপ খায় আৰু ধৰ যেনি যায় সেইফালে ওচৰত আকৌ ওচৰে পাজৰে ধানখিনি খায় আৰু এইফালেতো বহুত খেতি কৰিছে তাৰমানে আমি দুটা ইয়াত বহি আছোঁ দেখি আমাৰ ওচৰত ভাইটি দুটাও আহি গ'ল তোমাৰ নামটো কৈ দিয়াচোন নামটো আৰু তোমাৰটো ঘৰ ক'ত তোমালোক দুটা বামুণীতে ন তাৰমানে আমি দুটা বহি আছিলোঁ দেখি ইহঁত দুটাও আহি বহি গ'ল তো হেল্ল' গাইছ যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিব